হাতে ধৰি আমি দুয়ো আগুৱাম সুখে দুখে মিলি দুয়োকে ধিয়া নমস্কাৰ, মই কাশ্মীৰ। মোৰ আনটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি বহু দিনৰ পিছত নতুনকৈ ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছেই, মোক দেখি পেলাই গম পাইছেই নতুন জীৱন আৰম্ভ হৈছে আমাৰ নতুনকৈ। নতুন জীৱন আৰম্ভ হৈছে আৰু নতুনকৈ বোলো ভিডিঅ'বোৰ আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। আপোনালোকে সকলোৱে সহায় সহযোগ কৰিব মোক, যাতে নতুন জীৱনটো যাতে কেনেকৈ চলি যায় মোৰ অলপ চলপ মই দেখাবলৈ চেষ্টা কৰি যাম, যিমান পাৰোঁ চেষ্টা কৰি যাম। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ নতুন জীৱনটো ভালে কুশলে যায়। আৰু যিহেতু নতুনকৈ আকৌ আৰম্ভ কৰিছোঁ, ভিডিঅ' দিম বুলি ভাবিছোঁ, আপোনালোকে সেয়াতো সহযোগ কৰিব মোক। আপোনালোকেতো গম পাইছিলে মোৰ বিয়াখন আগবাঢ়ি আছিলে, তো সেনেকৈ মানে মোৰ বিয়াখন হ'ল আৰু এতিয়া এমাহ ফেব্ৰুৱাৰী 15 তাৰিখে মোৰ বিয়াখন হৈ গ'ল। সেনেকৈ আৰু লাহেকৈ ক'ম আপোনালোকক কথাবোৰ, এতিয়া কৈ মেলি ইমান আমনি নকৰোঁ, কাৰণ নতুনকৈ ভিডিঅ' দিছোঁ। পিছত মই আপোনালোকক মাজত ক'ম আৰু কেনেকৈ কি হ'ল, কি হ'ব লগা হৈ আছিলে, কি হ'ল আৰু কেলৈ ভিডিঅ' দিব পৰা নাই, এদিন ভালকৈ মই আপোনালোকক জনাম। আৰু এতিয়া কি হৈছে, বহুত বৰষুণ দিছে আমাৰ ইয়াত, বহুত বেছি বৰষুণ পৰিছে। ঘৰত কোনোৱে নাই, মই অকলে আছোঁ। সেইটো কাৰণে ভাবিছোঁ কি মনত মানে অকলে বহি ভাবিছোঁ মই নতুনকৈচোন আকৌ ভিডিঅ'টোৱে আৰম্ভ কৰিব পাৰোঁ বুলি ভাবিলোঁ। তো সেয়ে মানে নাজানো কেনেকুৱা কি হয়, নতুনকৈ আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকক দিম বুলি ভাবিছোঁ। আপোনালোকে শেষলৈকে চাব বুলি মই আশা কৰিছোঁ। আৰু ইয়াত বহুতে বৰষুণ, ঘৰত কোনো মানুহ নাই, তেওঁ গ'ল কামলৈ, দেউতা গ'ল কামলৈ আৰু মা গৈছে তিলানী এখন খাবলৈ। মই এতিয়া অকলে আছোঁ। তেওঁলোক আহিব এতিয়া, প্ৰথমতে দেউতা আহিব, তাৰপিছত তেওঁ আহিব। ঘৰত ইমান বেছি কাম নাই, যিখিনি কৰিব লগা আছিলে কৰিলোঁ, আৰু অলপ চলপ কিবাকিবি ৰন্ধা বঢ়া কৰিবলৈ আছে, সেয়া কৰিলে মানে হৈ যাব। তেন্তে মই এতিয়া অকলে কি কৰোঁ সেয়া আপোনালোকে চাওক, আৰু মই যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিছোঁ। ৰ'ব, আমাৰ বৰষুণ কেনেকুৱা দিছে সেয়া ফাৰ্ষ্টতে দেখাই লওঁ। ইমান বেছি মানে বৰষুণ দিছে নহয়, দেখাই লওঁ ৰ'ব আপোনালোকক। দিয়ে আছে। গধূলি সময়ত অকণমান ৰখিছিলে, কিন্তু আকৌ এতিয়া মানে ৰাতিপুৱাৰ পৰা অকণ মানুহ এৰাই নাই। কিমান যে আমনি লাগে নহয় বৰষুণটো দিলে। এতিয়া মই পাকঘৰলৈ আহিছোঁ। মই ভাবিছোঁ কি অকণমান পকৰি চকৰি কিবা এটা বনাওঁ, চাহৰ লগত খাওঁ। অকলেনো কিনো কৰিম ন, চাহৰ লগতে আৰু মানে পকৰি অলপ বনাই মেলি খাওঁ। তাৰপিছত চব্জি অলপ বনাব লাগিব, বনাই মেলি ৰেডি কৰোঁ আৰু লাহেকৈ টাইম। মই কবি বেচন এনেকৈ মিক্স কৰি ল'লোঁ, আৰু লগতে বেকিং অকণমান দি দিছোঁ। সোৱাদ অনুপাতে নিমখ দি ল'লোঁ, আৰু গোটেইখিনি একেলগতে প্ৰথমতে হাতেৰে মিক্স কৰি লৈছোঁ, পানী নিদিয়াকৈ, আৰু লাহে অলপকৈ পানী দি মিহলি কৰি ল'লোঁ নিজৰ অনুপাতত। আৰু আপোনালোকেও নিজৰ অনুপাতত মিহলি কৰি ল'ব পাৰে। বেছি নহয়, অলপকৈ দি প্ৰথমতে মিহলি কৰি ল'ব লাগে। তাৰপিছত কেৰাহীটো পাতি দিলোঁ, গৰম কৰি লৈছোঁ কেৰাহীটো, আৰু সেইটো কেৰাহী মোৰ গৰম হৈ গ'ল। পিঁয়াজ দিলোঁ, হালধি দিছোঁ, আৰু চব্জি মোৰ কাটি থোৱা আছিলে সেয়া চব্জি দি দিম। আৰু এতিয়া এয়া জাতিলাও আৰু আলু চব্জি কৰিব লৈছিলোঁ, জাতিলাও চব্জি কৰি আছোঁ। আৰু দুইফালে দুটা বহাই পেলাই আৰু নিজৰ চাহৰ যোগাৰো কৰি আছোঁ। হৈ গ'ল মোৰ গৰম চাহ পকৰি। বৰষুণ বতৰত চাহৰ জুতি পকৰিৰ লগত। পাকঘৰৰ সকলোবোৰ কাম হৈ গ'ল,
ভাত বনালোঁ, চব্জি বনালোঁ আৰু লগতে এনেকুৱা পাপৰ বনাই থৈছোঁ, পলিথিনত বান্ধি থৈছোঁ, কাৰণ নহ'লে যদি এনেকৈ খোলাকৈ থৈ দিওঁ ন, হাৱাটো গুচি যায় আৰু বেয়া হৈ যাব। সেইটো কাৰণে মই দেতা যেতিয়া আহিব তেতিয়া ভাতটো বাঢ়ি দিম আৰু লগতে এনেকুৱা পাপৰো দি দিম আৰু কাঁহী বাতি অলপ আছিলে সেইখিনি ধুই মেলি আজৰি চব একদম ক্লিন কৰি দিলোঁ পাকঘৰ। এতিয়া অলপ দেৰি জিৰাওঁগৈ, অকলে অকলেনো কি কৰিম আৰু ন, অলপ দেৰি জিৰাওঁগৈ, চব কাম হৈ গ'ল যিহেতু। আকৌ মই যদি পাৰোঁ পিছত দেখুৱাবলৈ, তেতিয়া দেখাবলৈ চেষ্টা কৰিম, আপোনালোকেও চাব। ঠিক আছে তেন্তে, গধূলি চাহ আৰু ইয়াতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। সকলোকে ধন্যবাদ মোৰ যে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।